সুনামী বৰপাত্ৰ গোহাঁই আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ফাৰ্ষ্ট ব্লগটোত আপোনালোকে বহুত বেছি মৰম দিছে, তাৰ বাবে বহুত বেছি ধন্যবাদ। মই ইমানখিনি আশা কৰা নাছিলোঁ, তো ভাল লাগিছে, ইমান মৰম পাইছোঁ, ছাপোৰ্ট পাইছোঁ। আগলৈও যাতে এনেকৈ মৰম আৰু ছাপোৰ্ট দি যায় তাৰে আশা ৰাখিলোঁ। এতিয়া সময়টো 11টা বাজি গ'ল, মই এতিয়ালৈকে ভাত খোৱা নাই। মাহঁতে বোলে চবে ভাতটো খাই দিলে, মোক মাতি আছিলে কিন্তু মই যোৱা নাছিলোঁ, গা চাও ধোৱা নাছিলোঁ। এতিয়া গা চা ধুই আহিলোঁ। আজি ভিডিঅ'টো অলপ ধামাকা হ'বলৈ গৈ আছে। আজিনো মই দিনটো কেনেকৈ কি কৰি পাৰ কৰোঁ, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। আহি গ'ল এজনী, চাই আছিলে ধৰিবা মোক, কিন্তু এতিয়া ওলাই দিলেহি। এজনী আছে মোৰ মৰমৰ ভণ্টি মিছ সুনামী বৰপাত্ৰ গোহাঁই দন্দুৰী। গোটেই দিনটো এর লগত দল লাগি থাকোঁতে যায় মোৰ মৰমৰ বুলি কৈছোঁহে খালি দি। তো মই ভাত পানী খালোঁ আৰু ভাত পানী খাই মেলি এফালে যাবলৈ ওলাইও আহিলোঁ। অলৰেডি ঘৰৰ পৰাতো ওলাই আহিলোঁ। ক'ত যাওঁ কি কৰোঁ সকলোবোৰ দেখাই থাকিম আপোনালোকক, তো ভিডিঅ'টো চাই থাকক। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ পুখুৰীৰ পাৰত, আৰু সেইফালে আছে শিৱদৌল। তো মই দৌলৰ ভিতৰলৈ যাম, সকলো দেখাই থাকিম, চাই থাকিব। শিৱসাগৰ হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। 600 বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান পতনৰ সাক্ষী এই শিৱসাগৰ। সমগ্ৰ জিলাতে আহোম শাসনকালৰ অলেখ স্থাপত্য, ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিৰবাট আদি সিঁচৰিত হৈ আছে। ৰাণী অম্বিকা দেৱীয়ে স্বামী শিৱসিংহৰ নামত শিৱসাগৰ পুখুৰী খন্দাইছিল। 1655 শকৰ 18 জেঠত খনন আৰম্ভ হোৱা এই পুখুৰীৰ খনন সম্পূৰ্ণ হৈছিল একেটা বৰ্ষৰ 6 বহাগত। পুখুৰীটোৰ সম্পূৰ্ণ মাটিৰ কালি হৈছে 194 পুৰা 2 বিঘা 2 কঠা 6 লেচা। চাওৰুং ফুকনৰ বুৰঞ্জী মতে পুখুৰীটোৰ দীঘে 297 বেও আৰু প্ৰস্থ হয় 180 বেও। তো এনেকৈ শিৱসাগৰ পুখুৰীটো খোজকাঢ়ি আহি এপাক দিলোঁ, আৰু ইয়াতে আমি সোমাই যাওঁ বুলি ভাবিলোঁ। এখন হৈছে আনন্দৰাম বৰুৱা উদ্যান। তো যাওঁ ভিতৰলৈ ব'লকচোন। জেগাডোখৰ বহুত ঠাণ্ডা হয়। চা, এইখনে হৈছে আনন্দৰাম বৰুৱা উদ্যান বোলে। আইডিয়া মানে বহুত ধুনীয়া ইংলিছ কয়। তো কি কৈছিলা? কয় অঁ, খেলিংটো জুলনা। তো মই ঘূৰি আছো এজনে ঘূৰাই আছে, ৰখি ল'লে এবাৰ, মানে মাথা চাথা ঘূৰাই গৈছে, ৰখা না। মানে দুজনী উঠিবলৈ ঘূৰাবলৈ মানুহ নাই মোৰ লগত ইয়াত। মানে মই অকলে খেলিব পৰা নাছিলোঁ, তাই মোৰ লগত উৎপাত কৰিছিলে। তাই দেখা আকৌ কি হ'ল, কি এইটো হৈছে গৰিলা, আৰু ইয়াতে আছে গৰিলা এজনী ছেকেণ্ড পাৰ্ট। আকৌ আহিব বোলে, চাই থাকক। আজি ঘৰলৈ যাওঁতে এনেকুৱা ৰূপ হৈ যাব যে ইমানেই লেতেৰা কৰিছে তাই কাপোৰ। (1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল নিৰ্মাণ কৰা হয়। শিৱদৌলৰ উচ্চতা প্ৰায় 180 ফুট আৰু ভেটিৰ প্ৰস্থ প্ৰায় 195 ফুট। দৌলটিৰ ওপৰত থকা কলচীটোৰ উচ্চতা 8 ফুট। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানসকলে কলচীটোলৈ গলিয়াইছিল যদিও ইয়াক খহাব নোৱাৰিলে। কিন্তু 1950 চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও আকৌ ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। এই দৌলটোত সদায়ে শিৱ পূজা অৰ্চনা কৰা হয়, আৰু শিৱৰাত্ৰিত এই দৌলৰ কাষতে এখন ডাঙৰ মেলা হয়।
এনেকৈ পাৰ কৰিলোঁ আজিৰ দিনটো বহুত ঘূৰিলোঁ ফুৰিলোঁ আপোনালোককো দেখালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমতে চাব পাৰে